জলেন দৈমারি। আপনার 8 মিনিট। ধন্যবাদ থাকিল সম্মানীয় চেয়ারম্যান। যোৱাকালি আমাৰ সম্মানীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই যি অসমৰ কাৰণে 2023-24 যি বাজেট সাবমিট কৰিলে, এই বাজেটে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক একেলগে উন্নয়নৰ দিশত লৈ যোৱাৰ এখন বাজেট। ইয়াৰ কাৰণে মই প্ৰথমে আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীক অশেষ ধন্যবাদ জনাইছোঁ। অসমৰ সন্মানীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। যোৱাকালিৰ বাজেটৰ ওপৰত মই দুআষাৰমান ক'ব বিচাৰিছোঁ। আমাৰ চৰকাৰৰ তৰফৰ পৰা যোৱাকালিৰ যি বাজেট, আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতি হিচাপে অসমৰ যুৱ প্ৰজন্মক 1 লাখ চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি আছিলে, সেই প্ৰতিশ্ৰুতি অহা মে মাহত সম্পূৰ্ণ কৰিম বুলি যেটো আমাৰ প্ৰতিশ্ৰুতি দিয়া, মই এইটো আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আমি দেখিছোঁ 1 লাখ চাকৰি যেটো দিয়াৰ যি প্ৰচেছ অসমত হয়তো প্ৰথমবাৰৰ বাবে হৈছে, য'ত আমি 1 পইচা নলোৱাকৈ অসমৰ যুৱ প্ৰজন্মক চাকৰি দিব পাৰিছোঁ। এইটো অসমৰ কাৰণে গৌৰৱৰ বিষয় আৰু কেৱল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে এই সম্ভৱ হৈছে। আমি বিটিআৰ অঞ্চলৰ পৰাও যোৱা দিনত যিমান চাকৰি ওলাইছে, অসমত বিভিন্ন ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। আমাৰ অসম কামাণ্ডত আমি দেখিছোঁ বহুত হাজিৰা কৰা ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। বহুত ল'ৰা ছোৱালীয়ে মেঘালয়ত কয়লা খান্দি আছিলে, যেতিয়া এপইণ্টমেণ্টৰ এনাউন্সমেণ্ট দিছিল, এই সময়ত কিন্তু তেওঁসকলৰ হাতত 1 টকা পইচা নাছিল এপইণ্টমেণ্ট নিবৰ কাৰণে, গুৱাহাটীৰ অহাৰ কাৰণে। তো আমি বহুত মোৰ সমষ্টিৰ বহুত ল'ৰা ছোৱালীক মই বাছ ভাড়া দিব পাইছোঁ। তো এইটো অসমৰ কাৰণে গৌৰৱ আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে এইটো সম্ভৱ হৈছে। ইয়াৰ কাৰণে মই তেওঁক ধন্যবাদ জনাইছোঁ। তো আমি আশা ৰাখিছোঁ আগন্তুক দিনৰো আমাৰ চৰকাৰৰ যে নিকাপ আমাৰ প্ৰতিশ্ৰুতি এইটো সদায় অটল থাকিব। তো সন্মানীয় চেয়াৰমেন ডাঙৰীয়া, আমাৰ অসম কৃষিৰ ওপৰত বেছ কৰি চলে, লগতে আমাৰ বিটিআৰ অঞ্চলতো যথেষ্টখিনি খেতিৰ ওপৰতে বেছ কৰি আমাৰ আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ কাৰণে আমাৰ কৃষকসকলে চেষ্টা কৰিছে। তো এবাৰ বাজেটত আমি জলসিঞ্চন বিভাগত বিভিন্ন অঞ্চলত পানী যোগানৰ কাৰণে যি ব্যৱস্থা লৈছে, এইটো আটাইতকৈ আমাৰ গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ আৰু ইয়াৰ কাৰণে বিত্তমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আমাৰ বিটিআৰ অঞ্চলৰ খেতিয়কসকলৰ কাৰণেও বা অসমৰ খেতিয়কসকলৰ কাৰণে যি আমাৰ বিভিন্ন ক্ষেত্ৰত মজলীয়া আৰু বৃহৎ জলসিঞ্চন প্ৰকল্প যেটো আমাৰ বাজেটত এবাৰ থিৰাং কৰিছে, ইয়াৰ কাৰণে আমি বিচাৰোঁ বিটিআৰ অঞ্চলতো যিখিনি মজলীয়া বা বৃহৎ জলসিঞ্চন প্ৰকল্প, এইটো যাতে আমাৰ অলপ স্পেচিয়েলি নজৰ দিয়া যাক, মই এইটো অনুৰোধ জনাইছোঁ আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। সন্মানীয় চেয়াৰমেন ডাঙৰীয়া, আমি দেখিছোঁ এগ্ৰিকালচাৰৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে অসমত আমি খেতিয়কসকলৰ পৰা ধান ক্ৰয় কৰি চৰকাৰ বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা আমাৰ চৰকাৰে আমি প্ৰশংসা লাভ কৰিছোঁ। খেতিয়কসকলে বৰ্তমান চৰকাৰৰ ওপৰত যথেষ্টখিনি আস্থাৰে বাট চাইছে। এবাৰ আমাৰ পশুপালন আৰু পশু চিকিৎসা ডিপাৰ্টমেণ্টৰ পৰা আমাৰ যেহেতু পিগ মিছনৰ কাৰণে বা আমাৰ গাহৰি পালনৰ কাৰণে
ইয়াত আমাৰ বাজেটত যেটো বাজেট ধৰা হৈছে তে আমিও বিটিআর সরকারের তরফৰ পৰা এবাৰ বিটিআর কাউন্সিলত পিক মিশন বুলি এবাৰ আৰম্ভ কৰিছো বিটিআর প্রধান প্রমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তো অসম সরকারত বর্তমান যেহেতু আমাৰ গাহৰি পালনৰ বা প্ৰডাক্টৰ কাৰণে যেহেতু সরকারে বাজেট ধৰিছে ইয়াৰ কাৰণে মই বিটিআর অঞ্চলখিনিও এবাৰ গাহৰি পালনৰ উৎপাদনৰ কাৰণে স্পেশাল চাৱাৰ কাৰণে মই অনুৰোধ জনাইছো আৰু আমি দেখিছো গাহৰি পালন কৰি আমাৰ বিভিন্ন অঞ্চলত আৰ্থিকভাৱে স্বাৱলম্বী হৈছে এতিয়া গতিকে আমাৰ চৰকাৰৰ যি ভাল সিদ্ধান্ত বিভিন্ন দিশত উন্নয়নৰ আৰু প্ৰডাক্টৰ কাৰণে যিখিনি বাজেট ইয়াত ধৰা হৈছে ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছো সন্মানীয় চেয়ারম্যান ডাঙৰীয়া শিক্ষাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে যেহেতু বিভিন্ন দিশত আগবঢ়াই লৈ যোৱাৰ কাৰণে কাম কৰি আছে গতিকে প্ৰজ্ঞান ভাৰতৰ যে আমাৰ প্ৰচেষ্টাৰে শিক্ষাৰ দিশত যেহেতু উন্নয়নৰ দিশত উচ্চ শিক্ষা বিভাগত বিভিন্ন কলেজ বা পলিটেকনিক কলেজ নতুনকৈ খোলাৰ কাৰণে চিন্তা চৰ্চা কৰিছে বা বাজেট ধৰা হৈছে ইয়াৰ কাৰণে মই আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীক ধন্যবাদ জনাইছো আমাৰ অঞ্চলবিলাকত এতিয়াও শিক্ষাৰ দিকটো যথেষ্টখিনি আগবঢ়া নাই উচ্চ শিক্ষাৰ কাৰণে বিটিআৰ অঞ্চলবোৰত বা অসমৰ বিভিন্ন অঞ্চলত এতিয়াও যথেষ্টখিনি শিক্ষাৰ দিশত আগবঢ়োৱাৰ কাৰণে বিভিন্ন শিক্ষা অনুষ্ঠান হয়তো প্ৰয়োজন আছে আমাৰ বাজেটত 16খন নতুন পলিটেকনিক কলেজ স্থাপন কৰাৰ কাৰণে যেটো বিত্তমন্ত্ৰী ডাঙৰীয়াই ঠিক কৰিছে ইয়াৰ কাৰণে মই নতুনকৈ যদি পলিটেকনিক কলেজ খোলাৰ কাৰণে যি চিন্তা চৰ্চা ইয়াক স্বাগতম জনাইছো আৰু স্বাৰ্থ কৰি হলিও মই তামুলপুৰত এখন নতুন পলিটেকনিক কলেজ খোলাৰ কাৰণে মই মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো মাননীয় সদস্য আপনার 1 মিনিট সময় আছে আৰু তখন মাননীয় চেয়ারম্যান ডাঙৰীয়া মই বিত্তমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰিছো আমাৰ অসমৰ যেটো অসম মুভমেন্টৰ যে আমাৰ শহীদসকলৰ সন্মান জনাই ইয়াত বিভিন্ন হায়াৰ ষ্টাডিজ কাৰণে আমাৰ ভাত্তাৰ কাৰণে বা এৱাৰ্ড দিয়াৰ কাৰণে যি বাজেট ধাৰ্য কৰিছে ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছো ঠিক তেনেদৰে আমাৰ বডোলেণ্ড মুভমেন্টত শহীদ হোৱা যি ব্যক্তিসকল আছে তেওঁসকলৰ প্ৰতিও আমাৰ যি চৰকাৰে যোৱা দিনৰ সন্মান জনাইছে এই সন্মানটো আগন্তুক দিনতো ঠিক তেনেকৈ অটল থাকিব বুলি মই আশা ৰাখিছো আৰু বেছি লাষ্ট এটা কথা ক'ব বিচাৰিছো অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ কুমাৰীঘাটাৰ পৰা কুমাৰীঘাটাটো নয়াবস্তি কানেক্টিং যি পাগলা দিয়াৰ ওপৰত যি নতুনকৈ আমাৰ নিৰ্মাণ কৰাৰ কাৰণে যি আৰম্ভ হৈছে দলং ইয়াৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছো আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছো ইয়াৰ কাৰণে আজি আমি ক'ব পাৰো অসমৰ বিভিন্ন সৰ্বাংগীন উন্নয়নৰ কাৰণে আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে এই বাজেট হয় গতিকে এইখিনিতে মই কৈ সমাপ্ত কৰিম ধন্যবাদ